বাপা যিয়ে নহওক দেচোন এটা আৰু কম বয়সৰ হ'লেও আৰু তোক এটা পিছাই দিম বুলি ভাবিছে ঘৰ পালোৱে গাঁৱৰ মানুহ ঘৰত আছ আছে ৰ'বা দুটা মাংস ছাগলী প্ৰিয়ম পায় ক'ৰ মানুহ আমাৰ দেখোন ছাগাল নাই ক'ৰ পৰা মানুহ ৰৈছে মই চাব আমাৰ দেখোন ছাগাল নাই গৰু হৈ আছে 3-4টা মান নাই ছাগাল নহ'ব আমি ছাগাল বেপাৰী নহয় আমি ছোৱালী চাব আহি আহিছো তোমাৰ ছোৱালী আছে বোলে এটা বহা ল'ৰাটো কি কাম কৰে এতিয়া মোৰ ল'ৰাটোৰ বেলেগ কাম নাই এতিয়া তাৰমানে যি পায় সেই কৰে তাৰমানে চব কাম কৰে কামৰ বাছ নাই কিবা চাকৰি তাকৰি কৰে নেকি চৰকাৰী কাম মই কৰিবই নেদা আকৌ দোকান বহাৰ হেলাখনৰ নেদা আকৌ বাকী তোমাৰ ঠিকা চিকা কৰে নেকি নাই হেলা নাই এতিয়া মোৰ পৰাই পচন্দ হ'লে আকৌ নকৰা চলি মই আজি লাইফত পালো 14 বছৰ মই এই ল'ৰাই বিক্ৰী দিছিলো আজি পালো ঠিক আছে কম দে এতিয়া তোমালোকৰ কিবা সুবিধা লগা আছে যদি সুবিধা পাৰা অলপ আছে তোমাক মই সুবিধা লগা বেলেগ আকৌ নাই এতিয়া দেউতাকৰ অলপ চাকৰি থাকিলে অলপ সুবিধা হয় আছে চাকৰি আৰু ৰাস্তাৰ কাষত ক'ৰবাত 2-3 বিঘা মাটি থাকিলে ভাল হয় আছে 4 বিঘা আৰু ক'ৰবাত 4-5 বিঘা মানুহৰ এটা ফিচাৰী থাকিলে অলপ সুবিধা হয় ফিচাৰী মোৰ দুটাই আছে আৰু খেতিৰ মাটি অলপ থাকিলে অলপ ভাল আছে 10 বিঘা ঠিকে আছে চাই যাওঁ আজি ভালে দিম সেই খেতি গিলা যি আছে চব মোৰ সেই মাটি গিলা চব মোৰ বস্তুটো হৈছে কি মই বাহিৰত থাকো এইগিলা মোৰ এইটো ফিচাৰী দেখছা না এইটো ফিচাৰী মোটামুটি বহলটো অলপ কম কিন্তু দীঘালেদি প্ৰায় 4.5 বিঘা মান হ'ব একদম পুৰা বোধাইটো হিন্দী তোমাৰে কথা হিন্দী আছে কথা মোৰ বেমান আছে আগতে কিবা খেতি কৰা হৈছে আগতো আছে আৰু এতিয়া খোজকাঢ়ি যাব নোৱাৰিলে পিছৰে আহা আচ্ছা মোৰ বস্তুখিনি গোটা দেখালে চাকৰি মোৰ আৰু 2 বছৰ চাকৰি আছে মই বাহিৰৰ পৰা অহা মানুহ তাতে মোৰ মাটি জমি আছে ইয়াতে মই বেছি মাটি থকাৰ কাৰণে কাম খালো এতিয়া মোৰ ক'ব লগা এটা আছে কি ল'ৰাটোৱে চাকৰি নকৰে নাই চাকৰি নাই ন মোৰ 2 নম্বৰ কথাটো এইটোৱে যে গুৱাহাটী টাউনে মোক 2 বিঘা মাটি নালাগে গাঁৱত 2-3 বিঘা আছে নে নাই আচ্ছা এই ফিচাৰী 4-5টা দৰকাৰ নাই সাধাৰণ এটা মাঝিয়ে খাব পৰা নিজক লগি এটা আছে নাই মোৰটো মই বাদ দিলো মোৰ ভেড়া এইটো বাদ দিলো গৰু আছে নাই দুটা এনেকা নাই এটাও নাই আচ্ছা হাল বাব লগা কিবা আছে নাই বলদ চলদ বাদ দি হাল আছে নাই যদি তুনে যেখনি দাবী কৰিছে মোৰ গোটা আছে এতিয়া মই যেখনি ক'লো তুনাৰ এটাও নাই গতিকে তুনাৰ তাত মোৰ ছোৱালীটো নেদাটো একদম ফিক্স ইয়াতো নাই উঠা না মই গলতি খালে বাহিৰ কৰি দিম আমি নিজে উঠিম নিজে উঠা তাহান লিখিলে তেল কি লাগে এইরকম ছোৱালী চাবা নিজৰ আকৌ নাই পৰত তাৰপৰা ছোৱালীটো ধবা লাগব মাটি লাগব 1 বিঘা পাৰলি 2 বিঘা লাগব চাকৰিটো ডাঙৰ লাগব তাহান ভাল হৈছে বাপৰে বাপ এটা যি জিৰো মানুহ নভন্তে চাহ ঘূৰা ভাত খালে থাকিলে যোগ্য নহয় এটা সপ্তাহ কাল খালি লাগে তো খালি লাগে না বা আকৌ যিটা খাল লৈছিল তো বিধানে মানিলে আজি বাপাৰে বাকী কিবা কৰি